কি হৈছিল কালি ঘৰত? এই ঘৰটো ভাঙি গেল আৰু এইটো জাকৰেছি যাৱাৰ বাইদেউ ঘাংগ্ৰাম ঘূৰুং কলক এই চলিকেইটা আহিলাক আহি পেলাই হাতীয়ে ভাঙিছে? একদম ফুট কিমানটা হাতী আহিছে? 5টা আছে 5টা আছে ৰাতি আহিছিল? ৰাতি কি ক্ষতি কৰিছে? কি ক্ষতি কৰিছে মানে চাউল খালাক তেলটো খালাক তাৰমানে মই আনিছিলোঁ মাত্ৰ 2 পেকেট 1 পেকেটটো শেষ মানুহ কিবাকে মানুহ ক'ত ঘৰৰ ভিতৰতে আছিল? ভিতৰতে আছিল তাৰপিছত ফেফৰাই দিল লৰ সেইটো তাৰমানে এই গতিকে আমি বেছি খা নকৰোঁ আৰু এতিয়া মানুহকেইটা অলপমান চক খাই আছে। আপোনাৰ থকা ঘৰটো ভাঙি দিলে? এইটোৱে আৰু আমাৰ এই চাউল খাইছি, নিমখ খাইছি, তেল খাইছি আৰু ধান ঘৰ ভাঙছি আৰু ধান নিছি। কেইটা হাতী আছিল? 5টা। প্ৰায়ে হাতী আহে নেকি? সদায় আহি থাকে যোৱাবাৰো ভাঙছি 3বাৰ 4বাৰ হয় ভাঙা একো নাপাওঁ সেনেকুৱা হৈছে আমাৰ। ফৰেষ্টৰ মানুহ আহে নে নাই? নাই কেতিয়াবা আহে নি দেখা যায় গুচি যায় সেনেহেন। ভয় আছে আমাৰ ভয় আছে সদায় ভয় কৰি থাকে আৰু ঘুমাব নাপায় ক্ষতি কৰি থাকে ইমান কাম কৰি হাজাৰ কৰি সেনে যদি আৰু বাৰিষা দিন না ফিতে তুলিব লাগে আলি দিব লাগে সেই এনেকুৱা কথা হৈছে আমাৰ। ৰাতি হাতী আহে প্ৰায়? আহে সদায় আহি থাকে একদিনে বাছ নাই সদায় আহে।